গাইস ওয়েলকাম ব্যাক টু মাই নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ সব ভালে থাকে তো মই বৰ্তমান আছো গৰিমাৰী এলপি স্কুলত তো এইটো কাম দেখাইছিল আপোনালোকক তো আজি মই লেটিনৰ ফ্লাছটো লগাব আহিলো তো পইণ্ট সাইন বিলাক আসলে এইবিলাক লগালো বিকক এংগল কক এইবিলাক লগাব আহিলো তো এইটো এতিয়া লগাব লৈছো মই এই কানেকশন পাইপটো ফ্লাছটোৰ তো দেখিছে এইফালে ফ্লাছ ফিটিং কৰিলো তো এতিয়া এই পাইপটো কাটিব আছে এইটো দেখিছে এইটো সিটটো হয় তো এফালে দেখিলে এফালে এংগল কক লগালো আৰু এফালে হ্যান্ড সাৰ্ভাৰ তো এফালে এতিয়া কানেকশন পাইপ দিম এফালে কানেকশন পাইপ থাকিব এফালে তো এফালে দেখিছে টেপটো দিলো মই আৰু বাকি কালাৰ সেলাৰ হৈ গল তো এতিয়া এটো লগালে মানে আৰু বাকি বাহিৰত যেনবিলাক আছে দখাম তো কমপ্লিট হল তো সাইডৰ ভিডিও লাসি নি দিওক স্কিপ নকৰিব হেল্ল' গাইস এফালে দেখিছে মই এফালে ইংলিশ টয়লেট বহাই হৈ গল তো এটো প্লাসটো বহালো এফালে হ্যান্ড সাৰ্ভাৰ আৰু এফালে কানেকশন পাইপ দিছে তো এফালে এটা টেপ দিছো মই পইণ্ট পানী পইণ্টৰ কাৰণে এটো তো এফালে কমপ্লিট হৈ গল তো আহিছে পাৰফেক্ট তো এতিয়া পানীটো দেখাম আপোনাক পানীটো প্ৰেছাৰ চাব আহিছে কিমান মজা প্ৰেছাৰ আহিছে তো গাইস এইফালে হৈ গৈছে অলৰেডি তো এইফালে মই বেচিং লগালো তো বেচিঙৰ পইণ্টটো দেখিছে এইটো নলগালো মই এংগল কক হয় এংগল কক নহয় এষ্টাৰ্প খায় এইটো নাই তো এনেকৈ ডাইৰেক্ট সিধাকৈ লগাই দিলোঁ মই পইণ্টটো দেখিছে তো ফিনিচিং হৈ গ'ল মোৰ আৰু এইফালে পাইপডাল উলিয়াই দিলোঁ এনেকৈ আৰু এইফালে দেখাম আপোনালোকক তো গাইজ এইফালে হৈ গ'ল টাইলছ লগাই থকা আছে অলপমান বাকী আছে এই সাইডটো লগাবলৈ কাৰণে তো এইফালেও হৈ গ'ল গাইজ দেখিছে এইফালে হৈ গ'ল আৰু তলৰটো হৈ গ'ল তো এইফালে বাকী আছে অলপমান লগাবলৈ কাৰণে টাইলছটো তো এইফালে চাব প্ৰেছাৰটো চাব আপোনালোকে গাইজ এইটো পানীটো অলৰেডি বন্ধ কৰি থৈ দিয়া আছে এখানে পানীটো কম আহিছে তো তাতে মই বন্ধ কৰি থৈ দিয়া আছে টেংকিত পানী কম হৈ আছে কাৰণে টেংকি ফুল হ'ব দিছোঁ গাইজ তো এইফালে দেখিলে এইটো কমপ্লিট হৈ গ'ল অলৰেডি তো পানীটো বন্ধ কৰি থৈ দিয়াৰ কাৰণে মানে কমকৈ আহি আছে তো এইফালে কালাৰ চালাৰ চব পাৰফেক্ট হৈ গ'ল কাম তো এইফালে দেখিছে ইয়াত দুটা পইণ্ট দিছোঁ মই এইফালে এটা পইণ্ট আৰু এইফালে এটা পইণ্ট এইটো পইণ্ট লগাব আছে তো গাইজ ভিতৰৰ কামবিলাক যোনবিলাক আছিলে কাম কাজবিলাক মানে যোনবিলাক বেচিং লগালোঁ যোনবিলাক ফ্লাছ লগালোঁ ইংলিছ টয়লেট লগালোঁ আৰু এংগল কক দি লগাই কিনে হ্যান্ড সাৰ্ভাৰ লগালোঁ এইবিলাক কামবিলাক কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব তো আৰু কোনোবাই যদি কাম এনেকৈ কৰাম বুলি ভাবিছে তো ফোন নম্বৰ দি দিয়া হ'ব কল কৰিব তাতে আৰু বাকী বাহিৰবিলাক দেখাম এতিয়া এইফালে দেখিছে পইণ্টটো বাহিৰৰ ফালৰ পৰা এনেকৈ কৰি আণ্ডাৰগ্ৰাউণ্ড নকৰিলোঁ এনেকৈ দিলোঁ মই কানেকশ্যনটো পাইপৰ তো এইফালে দেখিছে ইয়াত দুটা পইণ্ট দিছিলোঁ মই পানীয় এইফালে মই বলৱাল দিলোঁ এইডোখৰতে বন্ধ কৰিব পৰাকৈ যাতে ভিতৰত যদি কিবা হৈ যায় লিক চিক হৈ যায় তো পানীটো বন্ধ কৰিব পৰাকৈ তো এইফালে দেখাম এতিয়া গাইজ দেখিছে আৰু লেট্ৰিনৰ যোনটো পাইপ হয় এইটো এনেকৈ দি দিলোঁ মই এইফালে এলব' আছিলে তো এলব'টো নলগালোঁ মই তো এনেকৈ দিলে মানে ডাইৰেক্ট চিধা হ'ব আৰু সেইটো ভাবিলোঁ মই জইন কৰি কিনে বেকা বিকিকৈ আনি থকাতকৈ আৰু এইটো হয় বেচিং সেইটো পকাৰ পৰা বনোৱা আছে তো পানীটো এইফালে ওলাব এতিয়া আৰু টেংকি আছে সেইফালে ওপৰত আছে টেংকি অকণমান হাইটটো কম হোৱাৰ কাৰণে স্পীডটো পানীটো নাই অহা তো আজিলৈ ভিডিঅ'টো ইমান আছিলে গাইজ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আপোনালোকৰ নতুন ভিডিঅ' দি থাকিব গাইজ আজিলৈ ইমানেই গাইজ